Hello everyone, welcome back to my YouTube channel. So guys, সকলো কেনে আছা? আশা কৰিছো সকলো ভালে আছা। মই দেখিছা পৰা বেক সাইড লৈ একদম সেটআপ। এতিয়া মই যাম নগাঁও। তো মই আছিলো গুৱাহাটীত পৰা এতিয়া মই নগাঁও যাম। তো গা চা ধুই ললো। অলপ মান জেং হৈ লৈছো। তো এতিয়া আমি যাম গুৱাহাটী টু নগাঁও। তো এটা বন্ধ কৰি দিও। হৈ গ'ল। তলাটো মাৰি লওঁ মানে তোমালোক অলপ টাইম সেইখিনি ৰখি লোৱা তো তলাটো মাৰি লওঁ So guys, Grace live 5 minutes এখন আজি থৈ যাম এখন থাকিব তো সি এমফিল্ড লৈ যাম তো হিমালয়ান লৈ পেলাই আজি গৈ আছোঁ নগাঁৱত ধামাকা ব্লগ হ'ব গৈ আছে পূৰা ৰাইনক চেটেটিকেট পিন্ধি লৈছে ল'ৰা তো ৰাইডিং ফিল্ডটো আহি যাব তো যাম নগাঁৱত কি কি দেখোঁ গোটেইখিনি দেখাই গৈ থাকিম তোমালোকে চাই দেখা ভিডিঅ'টো সকলোকে লেটছ গ' আৰু এনেকৈ আমি ৰুমৰ পৰা ওলাই আহিলোঁ আৰু বৰ্তমান আমি যোৱা বাটৰ ৰাস্তাত উঠিম আৰু ভাগৰ নাই বৰ্তমান গণেশগুৰিত আছিলোঁ আমি তো আগৰ ব্লগটোত গম পাইছে সকলোৱে মোক কৈ দিছিলোঁ ক'ত আছোঁ তো গণেশগুৰিৰ পৰা ওলাই আহিলোঁ আহি এতিয়া হাইৱেত আছোঁ তো ইয়াৰ পৰা গৈ থাকোঁ আজি একদম তামাম ভিউজ আহিব লাগিব কাৰণ মানে টাইমটো এনেকুৱা ধুনীয়া টাইম ন তো দেখি বহুত ধুনীয়া লাগিছে কেমেৰাত কেনেকুৱা লাগিছে নাজানো বাট মোৰ চকুৱে যিটো দেখি আছোঁ ন এমেজিং পুৰা তো চাই থকা ভিডিঅ'টো একদম লাষ্টলৈকে চ' ফ্ৰেণ্ড অলপমান নইজটো আহি আছে মানে বাহিৰৰ হাৱাটো আহি আছে তো ভইচটো ইমান এটা নিদিওঁ আজি পূৰা একদম ৰাইডৰ মজাটো লৈ থাকা তো গানত দি আছোঁ তো ভিডিঅ'টো চাই থাকা তো ফ্ৰেণ্ড এইটো ৰাস্তা দেখিছা এই ৰাস্তাটোদি শ্বিলং যায় শ্বিলঙো গৈ আছোঁ কেইদিনমানৰ পিছত তো এইফালেদি আমি নাযাওঁ এতিয়া বৰ্তমান যাম নগাঁও তো এইটো ৰোডত গৈ আছোঁ চাই থাকা ভিডিঅ'টো একদম Hi guys, finally গুৱাহাটীৰ পৰা ওলালোঁ তো গুৱাহাটীৰ পৰা ওলাই ৰুমৰ পৰা ওলালোঁ অলপ ভিডিঅ' কৰিব নোৱাৰিলোঁ টাউনৰ মাজত হয় তো এতিয়া বৰ্তমান আছোঁ এইটো যোৱাবাটটো চিনি পাইছে একদম পূৰা জিগজাগ ৰাস্তা পাৰ হৈ আহিলোঁ আহি অলপ টাইম ৰখি চাহ তাহ অলপ খাই ল'লোঁ ইয়াত ৰুমততো খোৱা নাছিলোঁ তো খাই কৰি লৈ এতিয়া যাম নগাঁও তো নগাঁও আৰু কিবা কিবি দেখাব আছে তো চাই থাকা আৰু মোৰ লগত আজি আহিছে ঐ সঞ্জু এইখনৰ নামটো কি দিম আজি কৈ দিয়া বে এইখন কি দিম এইখনটো মোৰ থৰ এইখন ইয়াত থৰ হৈ গ'ল তো ইখন আছিলে কি উৰন্ত তো উৰন্ত আৰু উৰন্তক থৈ আহিছোঁ আজি থৰক লৈ আহিছোঁ তো নগাঁও পাই লওঁগৈ আৰু বাটত কি হৈ থাকে দেখাই থাকিম তো চাই থকা ভিডিঅ'টো শেষলৈকে একদম এমেজিং হ'বলৈ গৈ আছে আৰু খাই কৰি ল'লোঁ খাই লৈ চাহটো খালোঁ খাই এতিয়া বৰ্তমান যাম আৰু সঞ্জু এতিয়া দিব এতিয়া ফালি চিলি মোৰতো চকুটোতো এনেও বিষাই গৈছেগৈ তো আৰু গৈ থাকোঁ দেখাই গৈ থাকিম তো মই আজি কথা কম দেখাম বেছি তোমালোকক তো ফ্ৰেণ্ড বৰ্তমান আমি জাগিৰটো পাৰ হৈ আহি গ'লোঁ তো পাৰ হৈ এতিয়া অলপ দূৰ আহিছোঁ বহুতখিনি দূৰে গুচি আহিলোঁ কাৰণ ভিডিঅ' ইমান কৰা নাই কাৰণ বহুত
স্পীড চলোৱা হৈছে আৰু ভইচবোৰ অলপ শুনাত প্ৰব্লেম হয় তো মানে ভিডিঅ' সেনেকৈ কৰা হোৱা নাই বাট যিবোৰ দেখাই থকা ভিডিঅ' হৈছে সেনেকুৱাই কৰিছোঁ গান লগাই দিছোঁ বেকগ্ৰাউণ্ডত তো অলপ আগলৈ গৈ পেলাই দেওশাল মন্দিৰ পাম তো মন্দিৰটো পাৰ হৈয়ে কোনোবা জেগাত খাই ল'ব লাগিব তো খাই কৰি লৈ আকৌ তোমালোকক দেখাই থাকিম নগাঁৱৰ কিছুমান একদম মজা মজা জেগা তো নগাঁও পামগৈ আৰু বেছি দূৰ নাইকিয়া তো ভিডিঅ'টো এনজয় কৰি থাকা আৰু আহি আছে Hey guys, বৰ্তমান আহি পাই গ'লে এইখন কি জেগা বুলি কয় হা আমলি ঘাট আচ্ছা তো আমলি ঘাট পাই গ'লোহি মই চিনি নাপাওঁ ইমান ভালকৈ তো একদম সঞ্জয় এনেকুৱা স্পীড চলাইছে মোৰ একদম চকু টকু পূৰা কি ক'ম আৰু চুলি তুলি একদম পূৰা ফাঁ হৈ গৈছে গৈ তো বৰ্তমান এইখিনি ৰখিছোঁ ৰখি চাহ তাহ অলপ খাই লওঁ তো তাও বোলে কিবা অলপ কৰিব মন গৈছে তো কৰি লয় তো সিও গৈ লওক চাহকণ খাই লওঁ খাই লৈ গৈ আছোঁ ইয়াৰ পৰা বেছি দূৰ নাইকিয়া গৈ থাকোঁ আৰু ৰাস্তাত কি দেখা পাওঁ দেখাই থাকিম তো বহুতখিনি নাজাৰা দেখালোঁ ইমান আৰ্লি মৰ্ণিং যিখিনি হয় হা আৰু 50 আছে ন তো আৰু 50 কিলোমিটাৰ্ছ আছে ইয়াৰ পৰা নগাঁও তো দেখাই আছোঁ আৰু 45 তো 45 মিনিটত ই লৈ যাব কাৰণ ই জানে আৰু দেই কেনেকৈ চলাইছে বাপৰে মোৰ চকু ন একদম পূৰা ৰঙা হৈ গৈছে এনেকুৱা চশমা পিন্ধিয়ে নহা হয়তো মইতো আজি শেষ কৰিছোঁ তো বহুতখিনি দেখালোঁ মৰ্ণিং যিখিনি একদম ধুনীয়া একদম কুঁৱলী পৰি থকা নিচিনা হৈ আছে তো সেইখিনি দেখালোঁ তো আৰু গৈ আছোঁ এইখন লৈ আহি আছোঁ আজি তো চাওঁ কি হয় চলাই চাব লাগিব অলপ চাই থাকা চাহকণ খাই লওঁ তো আকৌ এবাৰ চাহ তাহ অলপ খাই গ'লোঁ খাই লৈ এতিয়া আকৌ গৈ আছোঁ ইয়াৰ পৰা কিমান আছে 36 কিলোমিটাৰ দেখাইছে তো গৈ থাকোঁ আৰু আছে চাবলগীয়া জেগা আৰু যিমান ওচৰ চাপি আহিছোঁ তো মনটো ভাল লাগি আহিছে আৰু এতিয়া পাই গ'লোহি আমি ৰহাৰ টোল গেট তো ৰহাৰ পৰা বেছি দূৰ নাইকিয়া আৰু 25 কিলোমিটাৰমান হ'ব তো চাই থকা ভিডিঅ'টো আৰু মজা হ'ব গৈ আছে Oh
আছোঁ বেদান্তহঁতৰ ঘৰত। তো বেদান্তৰ ৰুমত মই ৰখি আছোঁ। তো আজি ৰাতিটো ইয়াতে ৰখি দিম। এণ্ড আজিৰ ভিডিঅ'টো ইমানেই। তো যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিবা, কমেণ্ট কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবতো নাপাহৰিবা। এণ্ড আগতে নতুন ভিডিঅ' লগ কৰিম তোমালোকক। তো আজিলৈ বাই বাই, টেক কেয়াৰ, ওম নমঃ শিৱায়।